to my channel. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আজি বতৰ খুব ডাৱৰীয়া বৰষুণ দি আছে খুব ঠাণ্ডা ঠাণ্ডা বতৰ এইকাৰণে ভাবিলো অকমান স্পেশাল বনাই লও মানে অকমান স্পাইসি টাইপ এইকাৰণে ভাবিলো সেইকাৰণে আজি মই হাঁহৰ মাংস আনিছো আৰু আজি হাঁহৰ মাংস বনাম গতিকে মই হাঁহৰ মাংসটো কেনেদৰে বনাম আপোনালোকক সম্পূৰ্ণ ৰেচিপিটো দেখুৱাম মই কমৰে হাঁহৰ মাংস বনাম প্ৰায় সকলোৱে বনাই কিন্তু মই কেনেদৰে বনাম সেইটো চাই লওক আপুনি প্লিজ গোটেই ভিডিঅ'টো চাব স্কিপ নকৰিব আৰু যদি মোৰ ৰেচিপিটো চাই ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই নতুনকৈ আহিছে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আপোনালোকক মই কি কি ইনগ্ৰেডিয়েন্ট দিম দেখাই আছো এয়া হাঁহৰ মাংস এইখিনি মই নিমখ আৰু হালধি সানি প্ৰায় 12 ঘণ্টামান সময় ফ্ৰিজত মেৰিনেট হ'বলৈ থৈ দিছিলো এয়া আদা আৰু নহৰু মই থেতেলি লৈছো আৰু এইখিনি আলু কাটি লৈছো আৰু এইফালে এইখিনি কোমোৰা কিছুমানে সৰু সৰুকৈ দিয়ে মই ডাঙৰকৈ দিছো কাৰণ কোমোৰাটো খাই খুব ভাল লাগে যদি ডাঙৰকৈ পিচ কৰি দিও আৰু এইখিনি পিয়াজ মই সৰু সৰুকৈ কাটি লৈছো আৰু ইয়াৰ পিছত মই এইখিনি আমাৰ সেই কি কটা গৰম মছলাখিনি মই অকণমান ভাজি এনেদৰে থেতেলি লৈছো আৰু এইফালে মই লৈছো দুটা শুকান জলকীয়া চাৰিটা কেঁচা জলকীয়া আৰু এয়া তেজপাত এতিয়া মই এয়া কেৰাহী গেছত বহাই দিছো আৰু কেৰাহীটো ইতিমধ্যে গৰম হৈছে এতিয়া মই ইয়াত তেল দিম এয়া মই তেলখিনি দি ললো এতিয়া মই ইয়াত 1 চামুচ চেনি শুকান জলকীয়া আৰু তেজপাত দিম এতিয়া মই ইয়াত দিম কাটি থোৱা পিঁয়াজ তাৰপিছত এয়া 4টা কেঁচা জলকীয়া পিঁয়াজখিনিৰ কালাৰ ৰঙচুৱা হোৱালৈকে আমি এইখিনি ভালদৰে ভাজি ল'ম আপোনালোকেতো হাঁহৰ মাংস বহুত খাইছে মই বনোৱা চিষ্টেমত এদিন বনাই চাব আৰু কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব এতিয়া মই ইয়াত দিম এই আদা নহৰুৰ পেষ্টখিনি এইখিনি মই অকণমান থেতেলি লৈছোঁ একেবাৰে পেষ্ট বনাই লোৱা নাই প্ৰায় 5 মিনিটমান সময় এইখিনি ফ্ৰাই হৈ লওক তাৰপিছত আপোনালোকক লগ পাই আছোঁ এয়া কালাৰখিনি অলপ সলনি হৈছে তথাপিও অলপ সময় মই আৰু ভাজি ল'ম এয়া চাওক পিঁয়াজখিনি খুব ধুনীয়া দেখা হৈছে এতিয়া মই ইয়াত আলুখিনি দি দিম আলুখিনি অলপ সময় ফ্ৰাই কৰি ল'ম তো গাইজ আপোনালোকৰ দেৱালী কেনেকুৱা গ'ল জনাবচোন কাৰণ বৰষুণটো দিলে আপোনালোকে কেনেকৈ দেৱালী চেলিব্ৰেট কৰিলে বোমা মাৰিলে নে নাই চাকি জ্বলালে নে নাই আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব এয়া চাওক এইখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এতিয়া মই ইয়াত যিখিনি গোটা গৰম মছলা মই গুড়ি কৰি থৈছিলোঁ এনেদৰে সেইখিনি মই দি দিম এইখিনিয়ে মেইন ইনগ্ৰেডিয়েণ্ট বুলি ক'ব পাৰি ইয়াৰে যিটো ফ্লেভাৰ সেইটো খুব ধুনীয়া হয় আমি যিটো বজাৰত পেকেট কৰি কিনি আনো তাতকৈ বহুত ভাল হয় কাৰণ আপুনি সেই কৰিব 5টামান ইলাইচি 2টা দালচিনি কেইটামান লং 2-3টামান লং আৰু 2 চামুচমান জিৰা গোটা জিৰা গুড়ি আৰু 2 চামুচ ধনিয়া গোটা ধনিয়া যে আছে গোটা ধনিয়া গোটেইখিনি লৈ আপুনি ধুনীয়াকৈ এখন হেৰিত টাৱাত আপুনি ফ্ৰাই কৰি ল'ব ফ্ৰাই কৰি লোৱাৰ পিছত আপুনি অকণমান কিবাহেৰে আপুনি যিটো মানে মছলা বটে হেৰিত অলপ থেতেলি দিলে ধুনীয়াকৈ গুড়ি হৈ যায় ইয়াৰে ফ্লেভাৰটো খুব ধুনীয়া হয় কাৰণ এইটো মানে লগে লগে বনোৱা হয়তো আমাৰ পেকেজিঙত সেই ফ্লেভাৰটো নাথাকে মই যেতিয়া এনেকুৱাকৈ হাঁহ বনাওঁ বা মটন বনাওঁ তেতিয়া মই এইটো খুব ইউজ কৰোঁ এইখিনি প্ৰায় ৰেডি এতিয়া মই ইয়াতে যিখিনি কোমোৰা কাটি থৈছিলোঁ কোমোৰাখিনি দিম এতিয়া মই ইয়াত মেৰিনেট হ'বলৈ দি থোৱা মাংসখিনি দি দিম এতিয়া মই গোটেইখিনি অলপ সময় ফ্ৰাই কৰি লওঁ এতিয়া মই ইয়াত দিম নিমখ আপোনালোকে সোৱাদ অনুসৰি নিমখ দি ল'ব আৰু ইয়াৰ পিছত দিম এয়া 1 চামুচ হালধি
চাৰিওপিনে কেৱল তেলেই তেল, মানে হাঁহৰ মাংসত বহুত তেল থাকে যে, এই তেলবিলাক এনেকৈ ফ্ৰাই কৰাৰ পিছত বাহিৰ ওলাই আহে। সেয়া মই ইমান তেলো দিয়া নাছিলোঁ, কিন্তু এতিয়া পূৰা মাংসবিলাক তেলত ডুবি আছে। হাঁহৰ মাংস বনোৱাতে যিমান সময় দিব, যিমান ধৈৰ্য ধৰি ৰান্ধিব পাৰিব, সিমানেই টেষ্টি হয়। কাৰণ এইখন যদি তাড়াতাড়ি বনাবলৈ যায়, তাৰ আচল টেষ্টটো নাই। এই তেলতে মাংসটো খুব ধুনীয়াকৈ ফ্ৰাই হ'ব লাগিব, তেতিয়াহে তাৰ আচল টেষ্টটো ওলাব। এয়া মাংসখিনি কমপ্লিট ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াত একদম লাষ্ট ইনগ্ৰিডিয়েণ্ট মোৰ পানী দিম। আৰু অকণমান পানী দি এইখিনি ভালদৰে সিজিবলৈ দিম। এয়া অকণমান বেছিকৈ পানী দিছোঁ, মানে হাঁহৰ মাংস সিজিবলৈ অলপ টাইম লাগে। গোটেইখিনি মই ধুনীয়াকৈ সিজিবলৈ দিম। চ' গাইজ 20 মিনিটমান সময় হৈ গ'ল। এতিয়া মই ঢাকনি গুচাই চাওঁ মাংসখিনি সিজিছেনে নাই। এয়া চাওক, মাংসখিনি কালাৰটো খুব ধুনীয়া হৈছে। আলুবিলাকো সিজি গৈছে। আলুবিলাক সিজিলে প্ৰায় মাংসও সিজে, তথাপিও মই অলপ সময় আৰু এনেকৈ উতলিবলৈ দিম। চাওক, এইখিনি গ্ৰেভি মই ৰাখিম, কাৰণ জোলটো খাই খুব টেষ্টি লাগে। ইয়াতকৈ আৰু মই পানীটো কমিব নিদিওঁ। এতিয়া মই গেছটো নমাই থৈ দিম। গতিকে এতিয়া আমি খাই লওঁ। যদি মোৰ আজিৰ এই ৰেচিপিটো আৰু মোৰ এই ফুড ব্লগটো ভাল লাগিছে, তেন্তে লাইক এটা কৰি দিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, নতুনকৈ আহিছে এই চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি